প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোকেই নমস্কাৰ। প্ৰিয়সকল, আপোনালোক ভালে আছানে? প্ৰভু যীশুখ্ৰীষ্টৰ নামত আনন্দত আছানে? আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। যেতিয়া আমি ঈশ্বৰৰ নামত আনন্দত জীয়াই থাকোঁ, তেওঁৰ অনুগ্ৰহ, প্ৰেম, দয়া অনুভৱ কৰি ঈশ্বৰক ধন্যবাদ দিব লাগে। কেতিয়াবা আমি তেওঁৰ অনুগ্ৰহক অনুভৱ কৰি ধন্যবাদ দিব নোৱাৰা হয়। ইয়াৰ কাৰণটো হ'ল আমাৰ শৰীৰৰ অভিলাষ আৰু চকুৰ অভিলাষ, এইবোৰে আমাক ঈশ্বৰৰ পৰা দূৰ কৰায়। এই জগতত পাপ কৰিবলৈ বহুতে আমাক বাধ্য কৰায়, বহুতে আমাক প্ৰেৰণা দিয়ে পাপ কৰিবলৈ। এই জগতৰ পৰা নিজকে কেনেকৈ পবিত্ৰ হৈ জীয়াই থাকিব পাৰিম, এনে আপুনি চিন্তা কৰানে? ঈশ্বৰে আপোনাক সহায় কৰিব। ঈশ্বৰে আপোনাক এই জগতত পবিত্ৰ হৈ জীয়াই থাকিবলৈ সহায় কৰিব। ঈশ্বৰে আপোনাক সহায় কৰিব। ঈশ্বৰে আপোনাক এই জগতত পবিত্ৰ হৈ জীয়াই থাকিবলৈ সহায় কৰিব। যদি আমি ঈশ্বৰৰ বাক্য চাবলৈ যাওঁ, যিহিজকেল 6:25 মই তোমালোকক এক নতুন হৃদয় দিম আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম, আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে আমাক নতুন হৃদয় দিব আৰু নতুন আত্মা স্থাপন কৰিব। প্ৰিয়সকল, ঈশ্বৰে এই জগতৰ পৰা আমি পবিত্ৰ কৰি ৰাখিবলৈ প্ৰতিদিনে ঈশ্বৰে চেষ্টা কৰে। ঈশ্বৰে আমাক সম্পূৰ্ণ শক্তিৰে সহায় কৰিব আৰু তেওঁ নিজে সদায় প্ৰস্তুত কৰে আমাক কেনেকৈ পবিত্ৰ কৰি ৰাখিব পাৰিম এই জগতৰ পৰা। মোৰ সন্তানে কেনেকৈ এই জগতৰ পৰা বাচে, এই জগতৰ পাপময় জগতৰ পৰা যেন মোৰ সন্তানসকলে কেনেকৈ নিজকে পৃথক কৰি জীয়াই থাকিব পাৰে, তাৰ বিষয়ে ঈশ্বৰে প্ৰতিদিনে আমাৰ ওপৰত চিন্তা কৰে। এইবাবে আমি প্ৰতিদিনে প্ৰাৰ্থনা কৰিব লাগে, হে প্ৰভু, তুমি মোৰ এই জগতত চলাবা, তুমি মোক পবিত্ৰ আত্মা দিবা, তুমি মোক পবিত্ৰ কৰি ৰাখিবা এই জগতত। এনেদৰে আমি প্ৰাৰ্থনা কৰিব লাগে। আমি প্ৰতিদিনে বাক্য অধ্যয়ন কৰিলে, ঈশ্বৰৰ বাক্য পাঠ কৰিলে আমি পবিত্ৰ হ'ম। প্ৰতিদিনে পবিত্ৰ আত্মাৰে আমি প্ৰাৰ্থনা কৰিলে আমি পবিত্ৰ হ'ম। তেওঁক শুদ্ধ মনেৰে আৰাধনা কৰিলে আমি পবিত্ৰ হ'ম। আৰু আমাৰ আচাৰ ব্যৱহাৰত, আমাৰ চিন্তাধাৰাত সকলোতে আমি পবিত্ৰ হ'ম। আৰু ঈশ্বৰে আমাক সম্পূৰ্ণৰূপে, যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰোঁ, তেতিয়া আমাক ঈশ্বৰে সম্পূৰ্ণৰূপে জগতৰ পৰা পৃথক কৰিব। ঈশ্বৰে আমাক সহায় কৰিব, আমাক শক্তি দিব, আমাক বল দিব। গতিকে প্ৰিয়সকল, আমি আনন্দৰ সময়ত, সকলো সময়ত আমি ঈশ্বৰক ধন্যবাদ দিব লাগে, ঈশ্বৰক প্ৰশংসা কৰিব লাগে, ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব লাগে। আমি প্ৰতিদিনে এই জগতৰ পৰা পবিত্ৰ কৰি থাকিবলৈ চেষ্টা কৰিব লাগে। আৰু চেষ্টা কৰি যদি আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে ঈশ্বৰে আপোনাক সহায় কৰিব আৰু আপুনি এই জগতৰ পৰা সম্পূৰ্ণৰূপে পবিত্ৰ হৈ জীয়াই থাকিব পাৰিব। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।